Hello guys, welcome back to my channel. আজি মই 24 hour challenge কৰিব লাইছো মেগী আজি মই পুৱা দিন ৰাতি গধূলি গটাই সময় মই মেগীয়ে খাম। আপোনালোকে এতিয়া পুৱা হৈছে, পুৱাই মই মেগী খাম। মেগী মই এতিয়া আনিব যাব লাগিব। মেগী মানে মই মেগী বনাব লাইছো। পানী গৰম হ'ব দিছোঁ। ইয়াতে পানীখিনি উতল আহিলে মই এবাৰ মেগীখিনি ফেলাই দিম। মানে এইটো মই চিম্পুল মেগী দিম, মছলা দিম, পানী দিম, হালধি দিম। মেগী মছলাত যি মছলাটো আছে ৰঙে চঙা মই নিমখো নাপাওঁ। মই নিমখ চব আপোনালোক দেখাই আছোঁ। মই এনেকৈয়ে খাওঁ মেগী। এতিয়া মই মেগীখিনি দি দিম। পানীখিনি উতল আহিছে। অলপমান নিমখ দিছোঁ, অলপমান হালধি গুড়ি দিছোঁ আৰু অকণমান মই মিট মছলা দিছোঁ। মেগী মছলাখিনিও দিলোঁ। এইখিনি এইবাৰ অলপ সময় 2-3 মিনিটমান মই পাক আহিব দিম। এতিয়া মই মেগীখিনি খাব ওলাইছোঁ। এনেকৈ কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাব। এই মেগীখিনি মই এতিয়া আপোনালোকক খুৱাই দিলোঁ। আপোনালোকে খালে, এতিয়া মই খাওঁ। আপোনালোকক কথা ক'ব লাগিবনে যে মই কেতিয়াবা ভাবোঁ যে মই মনে মনে খাম মেগীখিনি ভাইজান নহ'লে। এতিয়া ওলাই গ'লে ভাবোঁ মই সেনেকৈ খাবৰ কাৰণে বনাওঁ। খুব বেলেগ বস্তুটো আহি পৰে। মই মেগী বনালিয়ে যি আহি পেলাই মানে এনেকৈ আহি পেলাই মানে হাজিৰ হয়। গম নাপাওঁ আৰু কেনেকৈ গম পাই মই মেগী বনালি। আল্লাহে জানিব খুব পেলাই গম পাই যি মই মেগী বনালি। এতিয়া মই দুপৰীয়া হ'ল। মই এতিয়া খাব ওলাইছোঁ, মেগীয়ে খাব ওলাইছোঁ। মেগী আজি মই কেনেকৈ খাব দেখাই আছোঁ। দুপৰীয়া পানী গৰম হ'ব দিছোঁ। এতিয়া বাৰু মেগীখিনি মই উহাই ল'ম। বেছি নুহাব আপোনালোকে, 80% উহাব, বাকী আৰু ভাজিব লাগিব। এতিয়া মই মেগীখিনি নমাই লৈছোঁ। ইয়াত অলপমান ৰিফাইন তেল মই সানি থৈ দিছোঁ অলপ সময়। তাৰপিছত এতিয়া মই মেগীখিনি বনাম, আপোনালোকক দেখাই আছোঁ। প্ৰথমতে ইয়াত মই তেল দিছোঁ। এতিয়া মই তেলখিনি গৰম বনাবৰ কাৰণে মই 2টা কণী লৈছোঁ, বিলাহী লৈছোঁ এটা, আৰু মই স্পাইচি বনাম সেইকাৰণে মই জ্বলা 4টা লৈছোঁ ডাঙৰ ডাঙৰ। আপোনালোকে কমকৈও ল'ব পাৰে জ্বলা কমকৈ খালে। আৰু পিঁয়াজ লৈছোঁ এটা ডাঙৰ। এতিয়া মই ইয়াতে পিঁয়াজটো পেলাই দিছোঁ। ইয়াতে মই এতিয়া জলকীয়া দিম। মই ইয়াতে বিলাহীও দিছোঁ। এতিয়া মই ইয়াত নিমখ দিছোঁ অলপমান, আৰু হালধি গুড়ি দিছোঁ, অলপমান মিট মছলা দিছোঁ, আৰু এয়া জলকীয়া গুড়ি আৰু জিৰা গুড়ি। এতিয়া এইখিনি ফ্ৰাই হোৱাত মই অকণমান পানী দি দিম মছলাখিনি নটোৱা কৰি। এতিয়া মই ইয়াত মেগী মছলাখিনি দি দিম। মেগীখিনি হ'ল। এতিয়া মই এইখিনি অলপ সময় ফ্ৰাই হ'ব দিম। মেগীখিনি দেখাতটো ধুনীয়া, মই দুটা ভাঙি লওঁ। এতিয়া মই ইয়াত অকণমান নিমখ দি দিম। পাৰিলে আপোনালোকে ইয়াতে পিঁয়াজ চিয়াজো দিব পাৰিব। মই নিদিওঁ, মই ডিমাত পিঁয়াজ চিয়াজ দিলে মই তেলখিনি গৰম হৈছে। মই ইয়াত এবাৰ কণীখিনি পেলাই দিম। এতিয়া মই ইয়াত মেগীখিনি দি দিম। এতিয়া ডিমাখিনি দি দিব। এইখিনি মোৰ ভুল হৈ গ'ল কাৰণে আমাক মাতিলোঁ।
এতিয়া মই এইটো নুমাই লওঁ এতিয়া মই খাব ওলাইছোঁ আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে খাই সোৱাদ এতিয়া মই আজি ফাৰ্ষ্ট খাব ওলাইছোঁ কেনেকুৱা হৈছে বা ময়ো গম নাপাওঁ আপোনালোকেও খাই পাইছে নে নাই মোক কমেণ্ট কৰি জনাব এনেকৈ এতিয়া মই খাই ল'লে ভাল হৈছে বঢ়িয়া হৈছে বঢ়িয়া হৈছে মোৰ খোৱা হৈ গ'ল এতিয়া মই আপোনালোকক গধূলি লগ পাম এতিয়া মই ভাবোঁ আপোনাৰ ৰাতি গধূলিলৈকে মই কি বনাওঁ ৰাতিলৈকে কি খাওঁ মই মেগী এতিয়া গধূলি হ'ল এতিয়া মই মেগী বনাব আহিছোঁ মেগীত আজি মই পকৰা বনাম দেখাইছোঁ এতিয়া পানীখিনি উতল আহিছে মই ইয়াত মেগীখিনি বহাই দিম সেনেকুৱা চিম্পলকৈ যেনেকৈ মেগী বনায় সেনেকৈ বনাওঁ শুনাকৈ বনাম হৈ গ'ল এতিয়া মই এইখিনি নুমাই লওঁ এতিয়া মই চৰিটোত পিঁয়াজ দিছোঁ এটা ডাঙৰ পিঁয়াজ আৰু এতিয়া মই ইয়াত মেগীখিনি দি দিম এতিয়া মই আৰু মানে মই এক পেকেট মেগী আনিছিলোঁ সেই পেকেট মেগীৰ এতিয়া এই পেকেট ডুপ্লিকেট মেগী সেই পেকেটে পাইছোঁ এই পেকেটে লৈছোঁ মই এই পেকেট মানে মই ফ্ৰাই কৰাওঁতে দিব লাগিব আৰু তাৰে এই পেকেট মছলা পেকেট মই ইয়াতে দি দিম এতিয়া মই ইয়াত জলকীয়া গুড়ি দি দিম আৰু অকণমান মিট মছলা বেছি নহয় দিছোঁ নহয় এতিয়া কাশ্মীৰীও দি দিওঁ থৈ দিওঁ এবাৰ এইখিনি আমি মিক্স কৰি ল'ম পিঁয়াজখিনি দি ইয়াত মই এতিয়া বেচন দিছোঁ 1 চামুচ মিক্স কৰি লৈছোঁ এতিয়া ইয়াত মই অলপ পানী দি দিম বেছি সামান্য এতিয়া মই মেগীখিনি সৰু সৰু লাডু বনাই লওঁ এনেকৈ তাৰপিছত ইয়াত মই মেগীৰ গুড়া কৰি লৈছোঁ এইখিনিত মই দি দিম তেলত ফ্ৰাই কৰি লওঁ এতিয়া মই একেলগে গোটেইখিনি ফ্ৰাই কৰি লওঁ থৈ দিছোঁ এতিয়া মই এইকেইটা বনোৱা হৈ গ'ল ইমান গৰম লাগিছে মোৰ তেলখিনি মই গৰম হ'ব দিছোঁ গৰম হোৱাৰ পিছত এইবাৰ মই এইকেইটা ফ্ৰাই কৰি ল'ম আপোনালোকক দেখাই আছোঁ ফ্ৰাই কৰা মই কেনেকৈ এতিয়া তেলখিনি গৰম হৈছে মই এইবাৰ ইয়াত মেগীৰ পকৰাকেইটা পেলাই দিম গল্ডেন ব্ৰাউন হৈ গৈছে নুমাই লওঁ এতিয়া মই হেৰিখিনি বনালোঁ মেগীৰ পকৰাকেইটা এতিয়া মই খাই পেলাই কোৱা কেনেকুৱা হৈছে দেখাত হ'লে ধুনীয়া হৈছে খাই চাওঁ বাহিৰৰ পৰা বঢ়িয়া মৰমৰীয়া ভিতৰৰ পৰা চব এতিয়া আমাৰ খোৱা হৈ গ'ল এতিয়া আপোনালোকক মই ৰাতি লগ পাই আছোঁ খাবৰ সময়ত এতিয়া ৰাতি হ'ল মই এইবাৰ ৰাতি বনাওঁ মেগী খাই বৰ আমনি লাগি গৈছে বৰ আৰু মেগী খাবলৈ ইচ্ছা যোৱা নাই তথাপিও কিবা বেলেগ বনাম বুলি ভাবিছিলোঁ মই এইটো নবনাওঁ আৰু চিম্পলকৈ খাই পেলাই আৰু মই থৈ দিওঁ সোনকালে এতিয়া মই বনাওঁ মেগী মই খাই আছোঁ নাই চিম্পুলকৈ খাম মানে মই মানে এনে ঘৰত এনে চিম্পুলকৈ বনাওঁ নাম নাজানো মই মেগী চেগীৰ মই খালি এটা ভিডিঅ'ত চাইছিলোঁ সেনেকৈ বনাওঁ সেইটো খালি মই এটা বস্তুৱে নিদিওঁ মানে বিৰিয়ানী মেগী বুলি কওঁ মই তো খাই হ'লে সৈত লাগে আপোনালোকে সেনেকৈ বনাই চাব পাৰে খালি কি মই দৈ নিদিওঁ দৈ নাই কেনে মই সেনেকৈ আপোনাক দেখাই আছোঁ কেনেকৈ বনাওঁ বিৰিয়ানী মেগী এতিয়া মই ভাজিবৰ কাৰণে
মিডিয়াম সাইজৰ 2টা পিঁয়াজ লৈছোঁ, জ্বালা জলকীয়া লৈছোঁ আৰু বিলাহী এটা লৈছোঁ আৰু আদা ৰহুনৰ পেষ্ট। এতিয়া মই ইয়াত মিঠাতেল দিছোঁ। তেলখিনি গৰম হৈছে, মই ইয়াত তেজপাত দি দিছোঁ 2টা, এটাই দিছোঁ গুড়া কৰি আৰু পিঁয়াজ দি দিছোঁ, জলকীয়াখিনিও দি দিম এতিয়া। ইয়াত এতিয়া মই আদা ৰহুনৰ পেষ্ট দি দিম। ইয়াত মই বিলাহীখিনি দি দিম। আদা ৰহুনৰ কেঁচা বাচটো যোৱাৰ পিছত অলপ কমাই দিব, অলপ নিমখ দি দিম। এতিয়া মই ইয়াত অলপ পানী দি দিম। ইয়াত মছলাবিলাক দি দিম। হালধি গুড়ি দিলোঁ, কাশ্মীৰ দিছোঁ অলপমানি আৰু জলকীয়া গুড়ি দিছোঁ অলপমানি, জিৰা গুড়ি, মিট মছলা। ইয়াত আৰু মই বিৰিয়ানী মছলা দিছোঁ, মেগী মছলা দিছোঁ। এইখিনি অলপ সময় মই উতলাই আহিব দিম, যেতিয়ালৈকে এইখিনি পানীখিনি শু নাযায় গোটেই। এইখিনি ইয়াতে গোটেই শুক গৈছে। এতিয়া মই মেগীখিনি পেলাই দিম। জুইটো অলপ কমাই দিব। এতিয়াখিনি হৈ গৈছে, মই এতিয়া এইখিনি নুমাই লওঁ। এয়া হ'ল ৰাতিৰ মেগী। এতিয়া মই এইখিনি খাওঁ, আপোনালোকক কৈ আছোঁ কেনেকুৱা লাগিছে মোৰ খাই। এই মেগীখিনি এতিয়া মই খাওঁ, দেখাই আছোঁ। দেখাত বঢ়িয়া হৈছে, এতিয়া মই খাই চাওঁ। খাই ভালেই হৈছে। আপোনালোকে ট্ৰাই কৰি চাব পাৰিব এনেকৈ মোৰ দৰে। মোক ক'ব কেনেকুৱা হৈছে। আজি মই মেগী খাই হালত বেয়া হৈ গৈছে একদম। মেগীয়ে খাই আছোঁ আজি মই মেগী খাই আমনি লাগি গৈছে। এতিয়া মই এইখিনি খাই আছোঁ গোটাই, ভালেও নহয়। আমাৰ ভালে খাই আছে গা মেগী খাব অলপ খুৱাই দিলে সুধো কেনেকুৱা হৈছে। 1 চামুচ খুৱাই দিওঁ। কেনেকুৱা হৈছে ইটো কবই হয়তো নহ'লে আপোনালোকে ট্ৰাই কৰি চাব, মোক ক'ব কেনেকুৱা হৈছে। আমাৰ ক'ব আমাক ভাল হৈছে না। এটা মেগী মই বহুতবাৰে বনাই খাইছোঁ। মই আজিয়ে ফাৰ্ষ্ট ভাত খোৱা নাই। মই ৰাতি বেছি ভাত নাখাওঁৱেই, তথাপিও মানে দিনত খাওঁ। আজি মই দিনতো খাওঁ। জ্বালা হৈছে। এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ ক'ব যে কমেণ্টত যে আপোনালোকক আৰু মই কেনেকুৱা চেলেঞ্জ কৰিব লাগিব আপোনালোকে ক'ব, তেতিয়াহে মই গম পাই পেলাই আৰু বনাব পাৰিম ভিডিঅ'। এতিয়া মই এৰিলোঁ, মই চেলেঞ্জ কমপ্লিট কৰি দিলোঁ।